নমস্কাৰ বন্ধুসকল, বহুত দিনৰ বিৰতিৰ পাছত আপোনালোকক আকৌ এবাৰ মোৰ ইউটিউব চেনেল দ্য বিনোদ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ লৈছোঁ। ব্যক্তিগত কাৰণত অলপ ব্যস্ত থাকিবলগীয়া হৈছিল, চ' ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি ছেকেণ্ড ছেটাৰডে, অফিচো অলপ বন্ধ আছে, অলপ ফ্ৰী টাইম পাইছোঁ, চ' ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ পেজত নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। লাইক কমেণ্ট শ্বেয়াৰ এইবিলাকতো হৈ গৈছে, এতিয়া আহোঁ মেইন টপিকটোলৈ। হয়, মোৰ ভিডিঅ' আজি বনাইছোঁ জুবিন গাৰ্গৰ বহুত চৰ্চিত অসমীয়া বোলছবি কাঞ্চনজংঘা ট্ৰেজাৰ মুকলি হৈছে যোৱাকালি। ইয়াৰ আগতে এইখন ছবিৰে এটা গান ৰিলিজ হৈছিলে ধূলিকণাও দৰ্শকৰ অভূতপূৰ্ব মানে সহায় পাবলৈ সক্ষম হৈছে। ভাল হৈছে, তাৰ থিমটো, তাৰ ভিডিঅ'গ্ৰাফী, তাৰ কৰিঅ'গ্ৰাফী সকলোবিলাক ভাল হৈছে। ছবিখনৰ ডাইৰেক্টৰ, প্ৰডিউচাৰ, ষ্টৰি সকলোবিলাক জুবিন গাৰ্গৰ, আৰু প্ৰডিউচাৰটো যৌথভাৱে কৰিছে গৰিমা শইকীয়া গাৰ্গৰ লগত। গৰিমা শইকীয়া গাৰ্গে কষ্টিউম ডিজাইনো কৰিছে, লগতে জুবিন গাৰ্গ থাকিলেতো নিজৰ বোলছবিতে নিজৰ কণ্ঠদান কৰিছে জুবিন গাৰ্গে। আৰু ষ্টাৰিং জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গৰ লগতে অন্যান্য পুৰণি শিল্পীও আছে। নতুন প্ৰজন্ম হয়, ইচ্ছা কৰি দেশ চলাবও পাৰোঁ, চলাবও পাৰোঁ। যাৰটো আৰম্ভণিতে বিখ্যাত কবি কমলাকান্ত ভট্টাচাৰ্যদেৱৰ এফাকি কবিতাৰে আৰম্ভ কৰিছে, যিটো নেকি ছবিখনৰ এটা চৰিত্ৰ, জুবিন গাৰ্গৰ যিটো চৰিত্ৰ, জুবিন গাৰ্গৰ চৰিত্ৰটোক কৈ থকা পৰিলক্ষিত হৈছে। আৰু পোনপ্ৰথমেই দেখা পোৱা গৈছে যে জুবিন গাৰ্গ এজন মানে বৰ্তমান শিক্ষিত যুৱক, আৰু তেখেতে বৰ্তমান নিবনুৱা হৈ আছে। তেখেতে একো এটা হয়তো জীৱনত কৰিব পৰা নাই, চ' সেইটো কাৰণে এজন কেৰেক্টাৰ জুবিন গাৰ্গক কৈছে যে ইমান উচ্চ শিক্ষিত হৈও মানে কি কৰিলা, মানে সেই বিষয়ে ক'বলৈ চেষ্টা কৰিছে। অসমীয়া মানুহ নহয়, অসম শ্মশানহে কোনে কয়? কমলাকান্ত ভট্টাচাৰ্য। ঠিক, তইতো পঢ়ি শুনি বহুত ডাঙৰ মানুহ হলি, গুড, কি ভাল পালি। পাৰ্টটো পাই এইটো গম পায় যে জুবিন গাৰ্গ এজন শিক্ষিত নিবনুৱা যুৱক, আৰু বৰ্তমান যুগত যি চলি আছে, ঘোচ নিদিলে একো এটা চাকৰি নাপায়, তথা কোটা ছিষ্টেমৰ কাৰণে যি জীয়াটো ভুগিব লগা হৈছে জুবিন গাৰ্গে, সেইটোকে এই ফিল্মখনত দেখাব চেষ্টা কৰিছে। আৰু এজন হয়তো দেখুওৱা গৈছে যে এজন হয়তো তেখেতে মন্ত্ৰী MLA কিবা এটা হ'ব পাৰে। সেই মন্ত্ৰী MLA ওচৰতে তেখেতৰ জুবিনৰ যি মানে চাকৰিৰ বিষয়ে ক'বলৈ গৈছিলে হয়তো, আৰু তেতিয়া হয়তো এই ঘোচ দিয়া প্ৰসংগটো উত্থাপন হৈছিলে। চ' ঘোচ নিদিলে যে বৰ্তমান যুগত একো এটা মানে পাব নোৱাৰি, তাৰ এই ভিডিঅ'টো দেখাব চেষ্টা কৰিছে। হয়তো মানে চিনেমাখনৰ মূল লক্ষ্য এইটোৱে হ'ব যে বৰ্তমান যুগত যিদৰে নিবনুৱাসকলে মানে চাকৰি কাৰণে হাবাথুৰি খাই পৰিবলগীয়া হৈছে, আৰু আনফালে কিছুমান আহত নথকা লোকেও ঘোচ দি পিনি যিকেইদৰে চাকৰি লৈ পিনি জীৱন নিৰ্বাহ কৰি আছে, বা নিজৰ ষ্টেণ্ডাৰ্ড লাইফ লৈ আছে, আৰু এইখিনি কোৱালিফিকেশ্যন থাকিও মানে ৰৈ যাবলগীয়া হৈছে ঘোচ দিব নোৱাৰাৰ কাৰণে। চ' ফিল্মখনত হয়তো সেইটোকে দেখাবলৈ চেষ্টা কৰিছে। কি ডিচাইড কৰিলি? মোৰ বংশত আজিলৈকে কোনেও ঘোচ দিয়াও নাই আৰু নিদিও। চাকৰিটো বোলে নহয়, নিদিলে হ'বলা। আমাৰ আদৰ্শ, আমাৰ কষ্ট, আমাৰ সপোনৰ মূল্য ৰাখিছে 25 লাখ টকা। অহা 6 ছেপ্টেম্বৰত চিনেমাখন ৰিলিজ দিব বিভিন্ন হলত, আৰু হয়তো অসমৰ বাহিৰতো ৰিলিজ দিব চাগে, কাৰণ যোৱাবাৰ যেনেকৈ মিছন চাইনা অসমৰ বাহিৰতো ৰিলিজ দিছিলে, অসমৰ বাহিৰতো সম্পূৰ্ণ দৰ্শকৰ সম্পূৰ্ণ মানে সহায় পাইছিলে, ঠিক তেনেকৈ এইবাৰো চাগে বাহিৰতো দিব, দৰ্শকৰ মনৰ মাজত সোমাই পৰে। ভাল হয়, ব্লকবাষ্টাৰ হয় অসমীয়া চিনেমা, কাৰণ অসমীয়া চিনেমাৰ ইমান ব্যয়বহুল অসমীয়া চিনেমা হয়তো আজিলৈকে হোৱা নাই, হ'ব পাছলৈ চাগে। এনেকৈ আৰম্ভ হৈছে অসমীয়া চিনেমাৰ বহুতো আপডেট হৈছে। চ' জুবিন গাৰ্গ আৰু কাঞ্চনজংঘাৰ সকলো পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰি, বাবা যেনেকৈ কৈছিলে দৌৰি চাম মিছন চাইনা চাম, এইবাৰো দৌৰি যাম কাঞ্চনজংঘা নিশ্চয় চাম। তেন্তে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আকৌ এবাৰ কৈছোঁ কৰি দিব, তেতিয়াহে আকৌ এনে নতুন ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।
ঠিকনা